সকলোকে স্বাগতম জনাইছো এএইচ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰিপজিশনছ। আমি সকলোৱে জানো প্ৰিপজিশন কি বস্তু। প্ৰিপজিশন দুই প্ৰকাৰ হয়, এটা হৈছে জেনাৰেল প্ৰিপজিশন, এটা হৈছে এপ্ৰপ্ৰিয়েট। এতিয়া আমি জেনাৰেলটো আলোচনা কৰিম, তাৰ পিছত জেনাৰেলটো শেষ কৰি আমি এপ্ৰপ্ৰিয়েট প্ৰিপজিশন আলোচনা কৰিম। আমি এতিয়া প্ৰথম কথা প্ৰিপজিশন শিকাৰ আগত আমি শিকিব লাগিব যে প্ৰিপজিশন কি বস্তু বা প্ৰিপজিশনে কৰে কি। প্ৰিপজিশনে সেন্টেন্সত থকা এটা পদৰ লগত আন এটা পদৰ সম্পৰ্ক স্থাপন কৰে। প্ৰিপজিশন কি কৰে? সেন্টেন্সত থকা এটা পদৰ লগত আন এটা পদৰ এটা সম্পৰ্ক স্থাপন কৰে, অৰ্থাৎ a preposition makes relation between two parts of speech in a sentence। মানে বাক্যত থকা এটা পদৰ লগত আন এটা পদৰ সম্পৰ্ক স্থাপন কৰে। কিছুমান প্ৰিপজিশন যেনে আমি জানো on, in, at, for, since, to, of, এইবোৰ হৈছে একোটা প্ৰিপজিশন। এতিয়া এইবোৰ কোনটো কোড কেনেকৈ বহে, অন কোড বহে, এট কোড বহে, ইন কোড বহে, অফ কোড বহে, সিন্স কোড বহে, ফৰ কোড বহে, প্ৰত্যেকটোৰ মানে কোনটো কোড বহে প্ৰথম নিয়মবোৰ ধুনীয়াকৈ লিখাই দিম। যে নিয়মবোৰ যেতিয়া আমি শিকিম ন, শিকাৰ পিছত তেতিয়া আমি ভালকৈ গম পাম যে প্ৰিপজিশন বিলাক মানে কোড কেনেকৈ ব্যৱহাৰ হয়। জাষ্ট মই এটা সেন্টেন্স এনেকৈ লিখি বুজাই দিছো। ধৰি লওক এটা মই সেন্টেন্স লিখি দিওঁ, the book is on the table। মানে কি কিতাপখন টেবুলৰ ওপৰত আছে। গতিকে এই অনটো হৈছে এটা প্ৰিপজিশন। চোৱা, the book is on the table, কিতাপখন ক'ত আছে? টেবুলৰ ওপৰত আছে। গতিকে অনটো হৈছে এটা প্ৰিপজিশন। সো ইয়াত টেবুল আৰু কিতাপৰ মাজত যিটো সম্বন্ধ বা যিটো সম্পৰ্ক, সেই সম্পৰ্কটো স্থাপন কৰিছে কোনে? এই অন। গতিকে প্ৰিপজিশনে বাক্যত থকা মানে এটা পদৰ লগত আন এটা পদৰ এটা সম্পৰ্ক স্থাপন কৰে। বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু নতুন নতুন প্ৰিপজিশনছবোৰ আমি শিকো। চোৱা, প্ৰথমটো নিয়ম কি আছে যে কি লিখা আছে? সৰু সৰু ঠাইৰ আগত এট আৰু ডাঙৰ ডাঙৰ ঠাইৰ আগত ইন প্ৰিপজিশন বহে। ইয়াৰ পৰা আমি কি গম পালো যে সৰু সৰু যিবোৰ ঠাই আছে সেই সৰু সৰু ঠাইবিলাকৰ আগত এট প্ৰিপজিশন বহে আৰু ডাঙৰ ডাঙৰ ঠাইবোৰৰ আগত ইন প্ৰিপজিশন বহে। যেনে এতিয়া আমি এক্সাম্পলছবোৰ দি দিছো। চোৱা এক্সাম্পলবোৰ চোৱা। ৰোমান ওৱানত কি লিখা আছে? আই লিভ এট কাকি। মই ক'ত থাকো? মই কাকিত থাকো। কৈছে কাকি হৈছে এখন সৰু ঠাই, গতিকে তাৰ আগত কি বহিছে? এট প্ৰিপজিশন। গতিকে আমি ইয়াৰ পৰা গম পালো যে সৰু সৰু ঠাইবিলাকৰ আগত এট প্ৰিপজিশনছ বহে। তাৰ পিছৰ বাক্যটো চোৱা, হি লিভছ ইন গুৱাহাটী। তেওঁ ক'ত থাকে? তেওঁ গুৱাহাটীত থাকে। গতিকে গুৱাহাটী এখন ডাঙৰ ঠাই, গতিকে তাৰ আগত কি বহিছে? ইন প্ৰিপজিশন। গতিকে সৰু সৰু ঠাইৰ আগত এট আৰু ডাঙৰ ডাঙৰ ঠাইবিলাকৰ আগত ইন। তাৰ পিছৰ নিয়মটো চোৱা, ফাদাৰ লিভছ এট নলবাৰী। দেউতা ক'ত থাকে? নলবাৰী। বহুতে ভাবে যে নলবাৰী, লখিমপুৰ, ধেমাজি, যোৰহাট, ধুবুৰী, নগাঁও, মৰিগাঁও এইবোৰ একোটা ডাঙৰ ঠাই। একচুৱেলি এইবোৰ ডাঙৰ ঠাই নহয়, সৰু ঠাই। এইবোৰ সৰু ঠাই, গতিকে সৰু সৰু ঠাইবিলাকৰ আগত কি বহিব? এট নলবাৰী, এট ধুবুৰী, এট ধেমাজি, এট নগাঁও, এট লংকা, এইবোৰ এট বুজাই। এইবোৰ একোটা সৰু ঠাই, সৰু সৰু ঠাইবিলাকৰ আগত কি বহিব? এট। So father lives at নলবাৰী। দেউতা ক'ত থাকে? নলবাৰী। নলবাৰী এখন সৰু ঠাই, গতিকে তাৰ আগত এট। তাৰ পিছৰ নিয়মটো চোৱা, my brother lives in Delhi। মোৰ দাদা ক'ত থাকে? দিল্লীত থাকে। দিল্লী এখন ডাঙৰ ঠাই, গতিকে তাৰ আগত ইন। ইন দিল্লী, ইন মুম্বাই, ইন গুৱাহাটী, ইন আসাম, ইন আমেৰিকা, ইন ইণ্ডিয়া, এইবোৰ হৈছে একোটা ডাঙৰ ঠাই। ডাঙৰ ডাঙৰ ঠাইৰ আগত কি বহে? ইন বহে। ইয়াৰ পৰা আমি কি গম পালো? ইয়াৰ পৰা আমি এইটো কথা গম পালো যে সৰু সৰু ঠাইবিলাকৰ আগত এট বহিব আৰু ডাঙৰ ডাঙৰ ঠাইবিলাকৰ আগত ইন। এট আৰু ইন বেলেগ কৰবাতো বহে, কিন্তু প্ৰথম আমি জানিলো যে সৰু ঠাইৰ আগত এট আৰু ডাঙৰ ঠাইৰ আগত ইন প্ৰিপজিশনছ বহে। তাৰ পিছৰ নিয়মটো চোৱা, কোনো যান বাহনৰ দ্বাৰা ভ্ৰমণ কৰা বুজালে বাই প্ৰিপজিশন বহে। যদি কিবা যান বাহনৰ দ্বাৰা আমি ভ্ৰমণ কৰা বুজোৱা হয়, তেতিয়াহ'লে তাৰ আগত কি বহিব? বাই। যেনে আমি ধৰি লওক কৰবাত বাছেৰে গৈ আছো, বা ট্ৰেইনেৰে যাত্ৰা কৰিছো, বা হেলিকপ্টাৰেৰে যাত্ৰা কৰিছো, বা জাহাজেৰে যাত্ৰা কৰিছো, সেইবিলাকৰ আগত কি বহিব? বাই বহিব। কাৰণ যান বাহনৰ দ্বাৰা ভ্ৰমণ কৰা বুজালে বাই বহে। এক্সাম্পল, I shall go by train। I shall go by train, মই ট্ৰেইনেৰে যাত্ৰা কৰিম। ট্ৰেইন হৈছে এখন যান বাহন, গতিকে যান বাহনৰ দ্বাৰা ভ্ৰমণ কৰা বুজালে বাই। গতিকে বাইটো হৈছে এটা প্ৰিপজিশন। She goes to school by bus। তাই স্কুললৈ কিহেৰে যায়? বাছেৰে যায়, বাছেৰে ভ্ৰমণ কৰে। গতিকে বাছ হৈছে এটা যান বাহন, গতিকে যান বাহনৰ দ্বাৰা ভ্ৰমণ কৰা বুজালে কি বহিব? বাই। বাই বাছ বা বাই ট্ৰেভেলাৰ বা বাই কিবা তেনেকুৱা যান বাহনৰ কথা বুজালে বাই প্ৰিপজিশন
বহে ইয়াৰ পিছৰ নিয়মটো চোৱা কি লিখা আছে যে ৰে দিয়া হৈতে লগত বুজালে উইথ প্ৰিপজিশন বহে ৰে যদি বাক্যটোৱে ৰে বুজায় বা দিয়া বুজায় বা লগত হৈতে এইবোৰ বুজালে উইথ প্ৰিপজিশন বহে যেনে এক্সাম্পল চোৱা we see with our eyes আমি আমাৰ চকুৰে দেখো ৰে বুজাইছে গতিকে কি বহিব উইথ আমি আমাৰ চকুৰে দেখো বা চকুৰ সৈতে দেখো ৰে বুজালে বা সৈতে বুজালে কি বহিব উইথ যেনে we see with our eyes আমি আমাৰ চকুৰে দেখো গতিকে ৰে বুজাইছে উইথ প্ৰিপজিশনছ বহিছে তাৰ পিছৰ এক্সাম্পল দিছো she writes with her left hand তাই বাও হাতেৰে লিখে গতিকে ৰে বুজাইছে বাও হাতৰ সৈতে লিখে বা বাও হাতেৰে লিখে ৰে বুজাইছে সৈতে বুজাইছে ৰে দিয়া লগত হৈতে এইবোৰ বুজালে উইথ প্ৰিপজিশন বহে she writes তাই লিখে with her left hand তাই বাও হাতেৰে লিখে তাৰ পিছৰ নিয়মটো চোৱা ওচৰত বা কাষত বুজালে বাই প্ৰিপজিশন বহে কিবা এটা বস্তু ওচৰত বা কাষত থকা বুজালে বা তোমাৰ ওচৰত বা মোৰ ওচৰত কোনোবা এটা আছে বা কোনোবা থিয় হৈ আছে বা বহি আছে তেনেকৈ ক্ষেত্ৰত ওচৰত বা কাষত বুজালে বাই প্ৰিপজিশন বহে এক্সাম্পল চোৱা she is standing by me তাই মোৰ কাষত থিয় হৈ আছে she is standing by me তাই মোৰ কাষত থিয় হৈ আছে ওচৰত বা কাষত বুজাইছে গতিকে বাই প্ৰিপজিশন ওচৰত বা কাষত চোৱা ওচৰত বা কাষত বুজালে বাই প্ৰিপজিশন বহে তাই মোৰ কাষত থিয় হৈ আছে গতিকে বাই she is sitting by me he is sitting by me he মোৰ কাষত বহি আছে সো মোৰ কাষত বহিছে বা মোৰ ওচৰত বহিছে ওচৰত বা কাষত বুজালে বাই প্ৰিপজিশন বহে ঠিক তেনেকৈ he is sitting by me he মোৰ কাষত বহি আছে গতিকে ওচৰত বা কাষত বুজাইছে কাৰণে বাই প্ৰিপজিশন বহিছে তাৰ পিছৰ নিয়মটো চোৱা ওপৰত থকা বুজালে অন যদি এটা বস্তুৰ ওপৰত আনটা বস্তু থৈ দিয়া হয় আৰু বস্তুটো যদি স্পৰ্শ কৰি থাকে তেতিয়া হলে অন প্ৰিপজিশন বহিব যেনে ধৰি লোৱা টেবুলখনৰ ওপৰত কিতাপ এখন থোৱা আছে দা বুক ইজ অন দা টেবুল বা টেবুলৰ ওপৰত কলম এটা থোৱা আছে দা পেন ইজ অন দা টেবুল বা গছজোপাৰ ওপৰত চৰাইটো বহি আছে দা বাৰ্ড ইজ অন দা ট্ৰি চৰাইটো গছজোপাৰ ওপৰত বহি আছে গতিকে তেনেকুৱা ক্ষেত্ৰত অন বহিব কাৰণ বস্তুটো লাগি আছে স্পৰ্শ কৰি আছে স্পৰ্শ কৰি থাকিলে অন আৰু শূন্যত থকা বুজালে অভাৰ ধৰি লোৱা এটা বস্তুৰ ওপৰত আনটা বস্তুটো শূন্যত উপঙি আছে ওলমি আছে তেনেকুৱা ক্ষেত্ৰত অভাৰ বহিব বা যদি ইয়াতকৈও বহুত বেছি ওপৰত থকা বুজায় তেতিয়াহলে এবভ আমি এটা কথা জানি থলে হ'ল লাগি থাকিলে অন স্পৰ্শ কৰি থাকিলে অন স্পৰ্শ নকৰাকৈ থাকিলে অভাৰ আৰু তাতকৈও বহুত বেছি ওপৰত থাকিলে এবভ প্ৰিপজিশন বহে ভালদৰে চাই লোৱা লাগি থাকিলে অন আৰু শূন্যত থাকিলে অভাৰ আৰু তাতকৈ বহুত বেছি ওপৰত থাকিলে এবভ প্ৰিপজিশন বহে এতিয়া এক্সাম্পল কি আছে ফৰ এন এক্সাম্পল দা বুক ইজ অন দা টেবুল দা বুক ইজ অন দা টেবুল কিতাপখন টেবুলৰ ওপৰত আছে তেতিয়া টেবুলখনৰ ওপৰত কিতাপখন থোৱা থাকিব কিতাপ আৰু টেবুলৰ মাজত স্পৰ্শ হৈ থাকিব বা টেবুলৰ ওপৰত যদি তুমি কলমটো থবা স্পৰ্শ হৈ থাকিব বা প্লেটখনৰ ওপৰত যেতিয়া কাপটো থবা তেতিয়া স্পৰ্শ হৈ থাকিব স্পৰ্শ হৈ থাকিলে অন যেনে দা বুক ইজ অন দা টেবুল কিতাপখন টেবুলৰ ওপৰত আছে কিতাপ আৰু টেবুলৰ মাজত স্পৰ্শ হৈ আছে গতিকে অন হ'ব তাৰ পিছৰ বাক্যটো চোৱা হি ফিক্সড এ লাইট হি এটা লাইট ফিটিং কৰিছিল অভাৰ মাই টেবুল মোৰ টেবুলৰ ওপৰত যেতিয়া কোনোবাই মোৰ টেবুলৰ ওপৰত লাইট এটা ফিটিং কৰিব টেবুলখনৰ ওপৰত নকৰে শূন্যত থাকিব মানে টেবুলখনৰ পৰা লাইটটো অলপ ওপৰত থাকিব হয় নহয় তেনেকুৱা ক্ষেত্ৰত হ'ব অভাৰ ভালদৰে আকৌ বুজি লোৱা টেবুলৰ ওপৰত যেতিয়া লাইটটো ফিটিং কৰিব ঠিক টেবুলৰ ওপৰত নকৰে যেনে কিতাপখন যেনেকৈ টেবুলৰ ওপৰত লাগি থাকিব টেবুলৰ ওপৰত কি লগাই ফিট নকৰে টেবুলৰ পৰা অলপ ওপৰত মানে শূন্যত থাকিব বস্তুটো হয় নহয় তেনেকুৱা ক্ষেত্ৰত শূন্যত থাকিলে অভাৰ যেনে টেবুলখনৰ ওপৰত ফেনখন লাগি আছে বা বিছনাৰ ওপৰত ফেনখন লাগি আছে গতিকে ফেন আৰু বিছনাৰ মাজত এটা ডিষ্টেন্স থাকিব মাজত অলপ খালী ঠাই থাকিব গেপ থাকিব গতিকে তাক কোৱা হয় মানে শূন্যত থাকিলে অভাৰ সেইটোকে কোৱা হৈছে শূন্যত থকা মানে লাগি নাথাকিলে স্পৰ্শ হৈ নাথাকিলে অভাৰ সো হি ফিক্সড এ লাইট হি এটা লাইট ফিট কৰিছিল অভাৰ মাই টেবুল মোৰ টেবুলৰ ওপৰত গতিকে টেবুল আৰু লাইটৰ মাজত ডিষ্টেন্সিংটো আছে বা মানে জেগা আছে খালী জেগা আছে গতিকে এইটো ওপৰত থকা বুজালে অভাৰ বুলি কোৱা হয় সেইটো ওপৰত বুজি পাইছে চাগে তাৰ পিছৰটো চোৱা দা স্কাই ইজ এবভ আৱাৰ হেডছ আকাশখন ক'ত আছে আমাৰ মূৰৰ ওপৰত গতিকে
আকাশ আৰু আমাৰ মূৰৰ মাজত মানে আমাৰ মাজত ডিসটেন্স বহুত বেছি সেইকাৰণে লিখা আছিল ইয়াতকৈ বহুত বেছি ওপৰত থকা বুজালে এবভ যদি বহুত বেছি ওপৰত বুজায় তেতিয়াহলে এবভ হ'ব যেনে চন্দ্ৰ আমাৰ মূৰৰ ওপৰত সূৰ্যটো আমাৰ মূৰৰ ওপৰত গতিকে চন্দ্ৰ সূৰ্য বা আকাশ এইবোৰৰ যদি ডিসটেন্স আমাতকৈ সেই ডিসটেন্সটো বহুত বেছি যদি বহুত বেছি ওপৰত থকা বুজায় তেতিয়াহলে এবভ ব্যৱহাৰ কৰিব পাৰা অভাৰ দিলেও ভুল নহয় কিন্তু এবভ দিলে বেছি ভাল হয় গতিকে ইয়াৰ পৰা আমি গম পালো ওপৰত থকা বুজালে অন মানে লাগি থাকিলে অন শূন্যত থকা বুজালে অভাৰ যদি লাগি নাথাকে স্পৰ্শ হৈ নাথাকে অলপ ওপৰত থাকে ডিসটেন্স থাকে তেতিয়াহলে অভাৰ আৰু যদি ইয়াতকৈ বহুত বেছি ওপৰত থকা বুজায় তেতিয়াহলে এবভ আৰু তাতকৈ বহুত বেছি ওপৰত থকা বুজালে এবভ প্ৰিপজিশন বহে চোৱা the book is on the table he fixed a light over my table the sky is above our heads আশা কৰো আজি একৰ পৰা আৰম্ভ কৰি আমি জেনাৰেল প্ৰিপজিশনৰ 5টা নিয়ম আলোচনা কৰিলো আশা কৰো নিয়মখিনি ধুনীয়াকৈ বুজি পাইছা আৰু যদি কিবা বুজিবলৈ বাকি থাকে কমেন্ট বক্সত কমেন্ট কৰিবা পুনৰ ধুনীয়াকৈ বুজাই দিম আৰু বাকি নিয়মখিনি গোটেইখিনি একেদিনাই আলোচনা নকৰো ভিডিওটো বহুত দীঘল হৈ যাব যে বাকি নিয়মখিনি আমি এনেকৈ লাহে লাহে আলোচনা কৰি থাকিম তোমালোকে প্ৰথম প্ৰিপজিশনৰ গোটেই নিয়মখিনি চাই লবা ভিডিওখিনি তাৰ পিছত বাক্যবিলাক নেক্সট যেতিয়া নিয়মখিনি লিখাই শেষ হ'ব এক্সাম্পল বিলাক দি যাম ধুনীয়াকৈ আৰু যদি তোমালোকৰ ফালৰ পৰা কিবা বাক্য থাকে তেনেকুৱা কমেন্ট বক্সত দিবা মই ধুনীয়াকৈ কৰি দিবলৈ চেষ্টা কৰিম যদি এই ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু যিসকলে এই চেনেলটো নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নতুন মানে ভিডিওটো দিয়াৰ লগে নটিফিকেশনবোৰ যাতে আহি যায় থ্যাংক ইউ সো মাচ আজিলৈ বিদায় জনাইছো পুনৰ এই নতুন ভিডিওৰ প্ৰতিশ্ৰুতিৰে